নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ জিঅ' টেগ কৰিছিল যদি অতি ভাল খবৰ। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত জিঅ' টেগ কৰা আৰু বৰ্তমান চেংচন হৈ থকা ঘৰসমূহৰ ওপৰত আহিছে এটা ডাঙৰ আপডেট। যোৱাকালি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰকাৰী ঘৰক লৈ ডাঙৰ এটা আপডেট দিছে। নতুনকৈ ৩৩২ কোটিকৈ টকা চৰকাৰী ঘৰৰ হিতাধিকাৰীসকলৰ বাবে মুকলি কৰি দিছে। আৰু বৰ্তমান যিসকলৰ চেংচন হৈ আছে তেওঁলোকৰ FTO নাম্বাৰ জেনেৰেট হৈ গৈছে। আপোনালোকে ইয়াত চাব পাৰিছে প্ৰায় ২৭ তাৰিখে বহুতো লোকৰ FTO নাম্বাৰ জেনেৰেট হৈ গৈছে। আৰু এই FTO নাম্বাৰ জেনেৰেট হোৱাৰ প্ৰায় ৭ পৰা ১০ দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত টকা সোমোৱাই দিয়া হয়। আৰু এই FTO নাম্বাৰ জেনেৰেট হোৱা লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়তৰ কিমান লোকৰ নাম আহিছে যদি আপোনালোকে চাব বিচাৰে তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই পেজখনৰ লিংক দিয়া আছে। লিংকত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। পেজখনত অহাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত চাব পাৰিছে ৯ নম্বৰ অপশ্যনটো FTO ট্ৰেন্সলেশ্যন চামাৰী। এই অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনাৰ এই পেজখন অ'পেন হ'ব। ইয়াত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰিব। আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু গাঁও পঞ্চায়তটো চিলেক্ট কৰিব। এড্ৰেছটো ফিল আপ কৰাৰ পাছত আপোনালোকে একেবাৰে তললৈ আহিব। তলত আপোনালোকে এডিশ্যনেল ফিল্টাৰ বুলি দুটা অপশ্যন পাব। ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে FTO জেনেৰেট ফৰ এই অপশ্যনটোত ক্লিক কৰিব। যিহেতু আমি বৰ্তমান যিসকলৰ FTO জেনেৰেট হৈ গৈছে তেওঁলোকৰ লিষ্টখন চাব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকে FTO জেনেৰেট ফৰ এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকে ২ নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট ইনষ্টলমেণ্টটোত ক্লিক কৰিব। নেক্সট আপোনালোকে ওপৰত এটা কেপচা দিয়া আছিলে, এইটো প্লাছ মাইনাছ যিকোনো থাকিব পাৰে। আপোনালোকে এইটো শুদ্ধকৈ ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনালোকে তললৈ চাব পাৰিব আপোনালোকৰ ব্লকত কিমানটা FTO নাম্বাৰ জেনেৰেট হৈছে সম্পূৰ্ণ লিষ্ট আহি যাব। আপোনালোকে যিকোনো এটা FTO নাম্বাৰত ক্লিক কৰি এই FTO নাম্বাৰত আপোনালোকৰ পঞ্চায়তত কাৰ কাৰ নাম আহিছে চেক কৰিব পাৰিব। ইয়াত আপোনালোকে গাঁৱৰ নাম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু বেনিফিচিয়াৰী নেম সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। আৰু কিমান তাৰিখে এই FTO নাম্বাৰ জেনেৰেট হৈছে সকলোবোৰ ডিটেইলছ চাব পাৰিব। আৰু যিসকলে বৰ্তমানলৈকে টকা লাভ কৰা নাই তেওঁলোকে মোক কমেণ্ট এটা কৰি জনাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।